পাঠ কৰিবলৈ লৈছোঁ কবি অনন্ত তাঁতীৰ এটি কবিতা। কবিতাৰ শিৰোনাম আহক আমি মানুহ হোৱাৰ অনুশীলন কৰোঁ। আহক আহক আমি পৃথিৱীৰ পৰা যাত্ৰা আৰম্ভ কৰোঁ অন্য কোনো গ্ৰহান্তৰলৈ। প্ৰথিত কৰোঁ স্বাধীনতা আমাৰ সকলোৰে বাবে। গঢ়ি তোলোঁ নিশ্চিত সুখ আৰু আনন্দানুভূতিবোৰ। ধাৰণ কৰোঁ মানৱ আকৃতি প্ৰচন্ন অথচ নিষ্পাপ দিনবোৰৰ বাবে। আহক আমি পৃথিৱীৰ পৰা যাত্ৰা আৰম্ভ কৰোঁ গ্ৰহান্তৰলৈ। খুলি থৈ আমাৰ বিষাক্ত হৃদয় আৰু হৃদয়ৰ পৰা সকলো স্নায়ুগ্ৰন্থিলৈ চলাচল কৰা চেতনা অৱচেতনাৰ ভিতৰতে নিৰ্মীয়মান পাপযুক্ত অনুভূতিবোৰ আমি পৰিত্যাগ কৰোঁ আমাৰ মলিয়ন পোচাকৰ দৰে। আহক আমি জন্ম দিওঁ মানৱতাবোধ। শৰীৰহীন সম্পৰ্কৰ ভিতৰতে প্ৰৱেশ কৰোঁ। উষ্ণতাৰে সম্বৰ্ধিত কৰোঁ আমাৰ নিহিত চেতনাক। নিবিড়তাৰে ৰোপণ কৰোঁ শব্দবোৰক আমাৰ পৰস্পৰৰ হৃদয়ত। আহক আহক আমি ক্ষুধাৰ্ত হৈ উঠোঁ মানৱতাৰ বাবে। আহক আমি পৃথিৱীৰ পৰা যাত্ৰা আৰম্ভ কৰোঁ অন্য কোনো গ্ৰহান্তৰলৈ। দেশহীন কালহীন জাতি জনজাতিহীন হৈ নগ্ন হওঁ জীৱনৰ বাবে। পৰিশোধিত হৈ যাপন কৰোঁ দিনবোৰ ৰাতিবোৰ অস্ত্ৰহীন সময়ৰ ভিতৰতে প্ৰচন্ন জোনাকৰ ছাঁত। আহক আহক আমি আকৌ এবাৰ মানুহ হোৱাৰ অনুশীলন আৰম্ভ কৰোঁ।